মই আছো বৰ্তমান গুৱাহাটী গণেশগুৰিত আৰু যেহেতু বৰ্তমান বিয়াৰ সিজন চলি আছে বহুতে গণেশগুৰি আহে কিন্তু অসমীয়া গহনাৰ কালেকশ্যন আৰু গোল্ড পলিশ জুৱেলাৰী ভাল ক'ত পায় সেইটো নাজানে মই আজি আহিছো গুৱাহাটী গণেশগুৰি পুৰণি গোপাল বড়ো হায়াৰ ছেকেণ্ডাৰী ঠিক অপজিটতে থকা ৰিতাছ জুৱেলছত ইয়াতে আপোনালোকে এইফালে চাব পাৰে আমাৰ ইয়াতে অসমীয়া গহনা কেঁচা সোণৰ গোল্ড পলিশৰ জুৱেলাৰী পাই যাব উইথ ৱাৰেণ্টি থকা লাগাওতে হলে সিলভাৰ ৰেপ্লিকা অক্সিডাইজ জুৱেলাৰী তাৰপিছত ফেন্সি ইয়াৰৰিংছ ঝুমকা এইবিলাক গোটেইখিনি পাই যাব এটলিষ্ট ব্ৰাইডেল কালেকশ্যন আমাৰ তাত এভেইলেবল আছে আৰু কালেকশ্যনখিনি সঁচাকৈ বহুত বেছি ধুনীয়া আপোনালোকে চাব পাৰে প্ৰথমে যদি চাই ইয়াতে আছে অসমীয়া গহনা আৰু এইবিলাক হ'ল আপোনাৰ অসমীয়া গহনাৰ ভেৰাইটি অফ ডিজাইন আপুনি জোনবিৰি জাপি থুৰিয়া ধুনীয়া চোকাৰ পাব চাওক নিউ ট্ৰেন্ডি কালেকশ্যনৰ চোকাৰ গোটেইখিনি পুৰা ব্ৰাইডেল কালেকশ্যন আৰু মুঠি খাৰু গোটেইখিনি আমাৰ তাত এভেইলেবল আছে এইবিলাক সব পিওৰ কপাৰ বেছড হয় উইথ 1 ইয়াৰ অফ ৱাৰেণ্টি এইবিলাকৰ ষ্টাৰ্টিং ৰেঞ্জ হ'ল আপোনালোকে 1800 1700 গোটেইখিনি আপুনি পাই যাব পাৰিব আৰু সেইটো হিচাপত ৱাৰেণ্টিটো কিমান ক'লে 1 ইয়াৰ ৱাৰেণ্টি পাব অসমীয়া গহনা এই অসমীয়া গহনা আছে গোল্ড পলিশৰ জুৱেলাৰী আছে তাত এইবিলাকো সব 6 মান্থছ টু 1 ইয়াৰ ৱাৰেণ্টি পাব এইবিলাক এনেকুৱাকে নৰ্মেলি কোনোবাই যদি এনেকুৱা এযোৰ ল'ব বিচাৰে কিমান মান আহিব পাৰে 700 rupees এই ভিডিঅ'টো বিশেষকৈ মানে ছোৱালী মানুহৰ কাৰণে বহুতে একচুৱেলি বিচাৰি থাকে ন গণেশগুৰিত আহি পেলাই হ'ল আমাৰ ব্ৰাইডেল কালেকশ্যন আজিকালি এটা বস্তু কি বহুতে বিচাৰি থাকে গ্ৰীণ কালাৰটো কপাৰ বেছডৰ হয় উইথ 1 ইয়াৰ অফ ৱাৰেণ্টি পাব আৰু ৰিপলিশো হৈ যাব আৰু এটা কালেকশ্যন কৰা যে হেৰি হয় জাপি হয় কিন্তু এইটো নেপালী মালাৰ ওপৰত সিহঁতি কাষ্টমাইজ কৰাই পেলাই পঠাইছে কিন্তু আপুনি কোনোবাই যদি চেঞ্জ কৰিব বিচাৰে এইটো এভেইলেবল হৈ যাব আপোনালোকৰ এই দোকানখনত কোনোবাই ভিজিট কৰিব নোৱাৰিলে কৰবাৰ দূৰৰ পৰা চাই আছে শিৱসাগৰ যোৰহাট লখিমপুৰ এইটো চাইডৰ পৰা তো হোম ডেলিভাৰী হোম ডেলিভাৰী এভেইলেবল আছে প্ৰিপেইড অনলাইন ডেলিভাৰী এভেইলেবল আছে কাষ্টমাৰক দিয়া যোনটো নম্বৰ থাকিব তাৰ পৰা আমাৰ হোৱাটছএপ কৰিলে আপোনাৰ ঘৰলৈকে পঠাই দিব তাৰ ওপৰত গোল্ড পলিশ কৰা ওকে ওপেন খাৰু হয় যিকোনো হাতৰ সাইজত হেৰি হ'ব ভেৰাইটি অফ সাইজেস পাব আপুনি এইবিলাক কিমান মানৰ পৰা আহে ষ্টাৰ্টিং হৈ যায় 500 ৰ পৰা গোল্ড পলিশত আঙুঠি বহুতে ল'ব বিচাৰি থাকে 100 টকাৰ পৰা আৰম্ভ কৰি পেলাই পাব যিহেতু বৰ্তমান বিয়াৰ সিজন হয় কোনোবাই যদি লয় তেনেহ'লে ডিসকাউণ্টও পাই যাব তাত 15% ডিসকাউণ্ট চানবাৰী আছে ঝুমকা আছে সৰু সৰু ঝুমকা এইবিলাক ষ্টাৰ্টিং প্ৰাইস হৈ যাব 250 ৰ পৰা এই দুটা যে দেখিছে ইয়াততো আনকি মানে 1 গ্ৰাম গোল্ড 1 to 1.5 গ্ৰাম গোল্ডৰ ওপৰত গোল্ড পলিশ কৰা এটা ডিজাইন হয় 3 লেয়াৰৰ হেভি ডিজাইনৰ ভিতৰত আহি যাব মানে মুঠতে আপোনাক অসমীয়া গহনাৰ যিকোনো কালেকশ্যন নাইবা কেঁচা সোণ মানে আপোনাৰ গোল্ড পলিশ লাগে আহিব লাগিব আপুনি গণেশগুৰি গোপাল বড়ো হায়াৰ ছেকেণ্ডাৰী ঠিক অপজিটতে থকা ৰিতাছ জুৱেলছত কেঁচা সোণৰ চেইন লাগে এইবিলাকতো 6 মাহৰ ৱাৰেণ্টি হ'ব গোটেইকেইটাতে 6 মাহ ৱাৰেণ্টি